নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক সকলোকে এই আছামিজ চেনেল ইউটিউবে স্বাগতম। সকল ছাত্ৰ-ছাত্ৰীয়ে 2022 বৰ্ষত উচ্চতৰ মাধ্যমিক এক্সাম দিব, সেইসকল ছাত্ৰ-ছাত্ৰীৰ বাবে বহুত ইম্পৰ্টেণ্ট হয় এইটো ভিডিঅ'। যিকেইটা কবিতাৰ কমন কুৱেশ্যন আছে আজি আমি তোমালোকৰ মাজত দিবলৈ চেষ্টা কৰিম, তেনেহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কবিতাৰ পৰা যিকেইটা কুৱেশ্যন আহিব সম্ভাৱনা আছে সেইকেইটাই মই তোমালোকক দেখুৱাই আছোঁ। 1 নম্বৰ কুৱেশ্যন, কবিয়ে মানৱ বুলি কাক সম্বোধন কৰিছে? ব্যাখ্যা কৰা বহুত ইম্পৰ্টেণ্ট হয়। ক নম্বৰটো আৰু গ নম্বৰটো বহুত ইম্পৰ্টেণ্ট হয় আৰু 5 নম্বৰটো বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰ তলত আছে ব্ৰজবুলিৰ ভাষা বৈশিষ্ট্যসমূহ উল্লেখ কৰা। তোমালোকৰ এনেকুৱা কুৱেশ্যন আহিব পাৰে, ব্ৰজবুলি ভাষা কাক বোলে? ইয়াৰ 4টা বা 5টা বৈশিষ্ট্য লিখা। 4 মাৰ্কৰ বা 5 মাৰ্কৰ কাৰণে আহিব পাৰে। জিকিৰ কবিতাৰ পৰা আহিবলগীয়া ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটা মই তোমালোকক দেখুৱাই আছোঁ। 1 মাৰ্কৰ কাৰণে আহিব পাৰে, জিকিৰবোৰক কিসৰ লগত তুলনা কৰিব পাৰি? বহুত ইম্পৰ্টেণ্ট হয়। তলৰ শব্দবোৰৰ অৰ্থ লিখা, বহুত ইম্পৰ্টেণ্ট হয়। গোটেইকেইটা তোমালোকে চাবা। পিছত ব্যাখ্যা আহিব পাৰে, মক্কাৰ দুৱাৰত চাহাব জীয়াই মাৰে তালি, যেনেহালে হলৰ লগত দৰিকাৰ টপলি। বহলাই লিখা বা ব্যাখ্যা কৰিবলৈ আহিব। বহুত ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো। মই অসমীয়া কবিতাৰ পৰা যিকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে সেইকেইটাই মই তোমালোকক দেখুৱাই আছোঁ। চোৱা তোমালোকে। 1 মাৰ্কৰ কাৰণে অসমৰ স্বৰ্গদেৱে কিসেৰে দেউল সাজিছিল? তাৰপিছত চোৱা 2 নম্বৰটো বহুত ইম্পৰ্টেণ্ট হয়। দুপাৰৰ পূৰ্ণ আলোকোত কথাখিনিৰ তাৎপৰ্য ব্যাখ্যা কৰা। বহুত ইম্পৰ্টেণ্ট হয়। 3 নম্বৰ কুৱেশ্যনটো, অসমৰ পুৰু নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল? নিজৰ ভাষাৰে লিখা। বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকে চাবা এবাৰ। 8 নম্বৰ ব্যাখ্যা কৰা। ক নম্বৰটো আহিব পাৰে, মোগলে এবাৰ পালে শকতৰ নৰৱ পৰিচয়, দেহ প্ৰাণ মুক্ত প্ৰাণ অসমৰ স্বদেশ বকতি। বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকে চাবা। কন্যাৰ চাতুৰী চেপ্টাৰৰ পৰা যিকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন আহিবলগীয়া আছে মই তোমালোকক দেখুৱাই আছোঁ। মাধৱ কুন্দলী বহুত ইম্পৰ্টেণ্ট হয়। চমুটোক আহিব পাৰে, তোমালোকে তাৰ বিষয়ে লিখি ল'বা। 1 মাৰ্কৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণা কৰিছিল? কি ৰূপ ধাৰণা কৰি কৃষ্ণই বলিক ছলনা কৰিছিল? বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকে এইকেইটা কুৱেশ্যন। উৰি যায় মোৰ জীও এষাৰ কথা উক্তি, কাক দেখি কিয় তেওঁৰ বয়তে জীও উৰি যায় বুজাই লিখা। বহুত ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো। আহিব পাৰে। মোহনী স্বৰূপে অমৃত পিয়ালো সুদালো দেৱৰ কাম। বহুত ইম্পৰ্টেণ্ট হয়। কোনে মোহনী ৰূপক ধাৰণা কৰিছিল? তেওঁ কাক অমৃত খুৱাই দেৱতা কাৰ্য সাধন কৰিছিল? বহুত ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো। মাকৰ কি গুণৰ কথা ক'বলৈ শিৱ কৃষ্ণৰ লাজ লাগে বুলি কৈছিল? কথাখিনি নিজৰ কথাৰে বহলাই লিখা। বহুত ইম্পৰ্টেণ্ট হয় এইটো কুৱেশ্যন, প্ৰায়ে আহি থাকে। তোমালোকে ভালকে পঢ়িবা। চমুটোকা তোমালোকে গোটেইকেইটা চাবা। বহুত ইম্পৰ্টেণ্ট হয়, আহি যাবও পাৰে। তলত দিয়া শব্দবোৰ আধুনিক ৰূপত লিখা। বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকে গোটেইকেইটা চাবা। আৰু তোমালোকে যদি এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিয়া। আকৌ দেখা হ'ব নেক্সট ভিডিঅ'ত।